দেৱগোব্ৰ চাকৰি নজনোভাৱে আদৰি সময় যেতিয়া যিদৰে কৰিব আহ্বান তেনেদৰে কৰ্তব্যত আমি হ'ব লাগিব চাব বাৰু দেৱেন্দ্ৰ দেৱগোব্ৰ মহামুনি দুৰ্বাসা আপোনাৰ ওচৰলৈ আহিছিল পিছে তেওঁ কি উদ্দেশ্যলৈ আহিছিল মহামুনি দুৰ্বাসা আছিল জগত জননী লক্ষ্মী দেৱী কৰিছিল অৰ্থনেকে বিৰোধ তাইকোনা আপোন গলে সুখ নাপায় বুলি আমার হাততে করে নেওয়ার পর মুনির বাক্য বিরোধিত করে সেই মারাধারী করিল গ্রহণ সুন্দরেই হয়েছে দেবেন্দ্র সেই মালাই সত্যি গলত লক্ষ্মীর দৰে কথা করিল মোৰ সবাই আপুনি সেই মালাধাৰী কি কৰিলে আৰু মই সেই মালা ধৰি মোৰ প্ৰতিষ্ঠিত স্বস্তিৰ গলতে কইন পৰিচাম সুন্দৰ